হাই ফ্ৰেণ্ডছ, পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RK চানেললৈ। মই বৰ্তমান গৈ আছোঁ জাগিৰোডৰ এটি ঠাই য'ত ছট পূজা ডাঙৰকৈ পতা হয়, কিছুমান ভয়ানক দৃশ্য দেখুওৱা হয়। গতিকে বলক আমি মোৰ লগত বলক আমি দেখুৱাম। মই কেতিয়াও যোৱা নাই, আজি প্ৰথম গৈ আছোঁ। গতিকে আমি বলক গৈ আছোঁ চাৰিটা। গতিকে বলক এই আমি গৈ আছোঁ। চাওক, আমাৰ দাদা আছে, মোৰ সৰু ভাইটি এজন আছে, লগে মোৰ সমনীয়া হয়, মোৰ ভাইটি হয়। আমি চবেই একেলগত গৈ আছোঁ। গতিকে বলক, আহি পাইছোঁ, আধা ৰাস্তা গৈ পাইছোঁ কালী মন্দিৰ প্ৰাংগণত। সেই ভয়ানক দৃশ্য চাবলৈ বলক, গৈ থাকক আহক আহি থাকক। এয়া চাওক, আমি ঠাই আহি পালোঁ, লোকাৰণ্য হৈ পৰিছে। চাওক, অলপ খন্তেক পিছতে সেই দুঃসাহসিক আৰম্ভ হ'ব। চাওক, স্ক্ৰীণত দেখা পাইছে চাগে, এই খুঁটিডালত এই ৰছী লটকোৱা আছে, তাতে বেজীত যেনেকুৱা সূতা হেৰি কৰে নহয়, তেনেকৈ ঠিক মানুহকো এনেকৈ ওলমাই ঘূৰোৱা হ'ব। চাওক, লোকাৰণ্য হৈ পৰিছে এটি পথাৰত। গতিকে চাই থাকক মোৰ সৈতে RK চেনেল। বন্ধুসকল, আপোনালোকে দেখি আছে সেই দৃশ্য। চাওক, দৃশ্যটো লোকাৰণ্য হৈ পৰিছে। আপুনি খুঁটি দেখা পাইছে নহয়, দুই চাইডত দুটা ৰছী দেখা পাইছে। এই ৰছীডালতে এজন লোকক বৰশীৰ সূতাৰ দৰে ওলমাই ঘূৰোৱা হ'ব। গতিকে চাই থাকক। বেজি সোমাইছে মুখত ন? মই ইউটিউবত দি দিম, চব দি দিম এইবিলাক। চাবলৈ পাইছে, এয়া মুখত বেজি সোমাই পইচা তুলি আছে। পইচা তুলি আছে নেকি? জিভাত সোমাই দিছে। আমি কিবা এটা দিব লাগিছে পাৰ্টনাৰক। দিবি না? 10 টকা আনিলে দিব লাগিছে।
সাজু কৰি তোলা হৈছে। তেখেতক এতিয়া বৰশী পিঠিত বৰশী পিন্ধাই ওপৰত তোলা হ'ব। এতিয়া গোটেই ঘূৰোৱা হ'ব। চাওক আমাৰ দৃশ্য সাজু কৰা হৈছে। গতিকে মোৰ লগত থাকক পৰৱৰ্তী দৃশ্য চাবলৈ। কালী দেৱী কালী ওপৰত এগৰাকী বৰশীত সোমাই আছে। বৰশী সোমালে পিঠিত। এতিয়া কোমলাব ৰছীটো দেখি আছে। ৰছী কোমলাব এতিয়া।